जनाइनि राजा खानायाव ट्राइबेल संघ आरो ट्राइबेल युथ लीगनि बानजारियाव मिशन बसुन्धरा 2.0 सांग्रांथिनि असिलायै बाइक रेली खालामदों। बे बाइक रेलीया बनगावनिफ्राय राजागावसिम थांनाय समाव थोंजों हा पाट्टा होनांगौ ट्राइबेल आफाद जिन्दाबाद बायदि स्लोगान होयो। मख'नो गोनांदि हा पाट्टा होनांगौनि दाबिजों आरो मिशन बसुन्धरानि सायाव रायजो राजाफोरखौ सांग्रांथि होनायनि थांखिजों राजाखाना प्राइमारि ट्राइबेल संघ आरो ट्राइबेल लीगनि बानजायनायाव ओनसोलनि गुबुन गुबुन गामिफोराव बाइक रेली खालामो। बाइक रेलीनि गेजेरजों बिथांमोना फोरमायदों राजाखाना पन्चायतनि सिङाव थानाय माखासे ओनसोलाव थांनाय 1970 मायथाइनि सिगांनिफ्रायनो थाबोदोंमोन। नाथाय दुखुनांथाव बाथ्रादि दिनैसिम बे ओनसोलनि ट्राइबेल सुबुंफोरा हानि पाट्टाखौ मोनफुंनो हायाखै। বাইক ৰেলীৰ উদ্দেশ্য হ'ল কি আমাৰ জোনাই ট্ৰাইবেল সংঘৰ অধীনত আমি আমাৰ এই ৰাজাখানা গাঁও পঞ্চায়তৰ অধীনস্থ ইয়াত জনজাতিসকলক সকলোৱে আমি ইয়াত TMPK বড়ো অন্যান্য আমাৰ এপছু আৰু গাৰো ছাত্ৰ সন্থা আৰু সকলো আমাৰ জনজাতীয় লোকসকলে একবদ্ধ হৈ কিনে আমি আজি বাইক ৰেলী এটা বাহিৰ কৰিব বিচাৰিছোঁ। ইয়াৰ কাৰণ আমাৰ উদ্দেশ্য লক্ষ্য এটাই আছে, আমাৰ এই ৰাজগাঁৱলৈকে পৰিৱৰ্তন কৰা এই আমাৰ মূল দাবী আছে। আৰু এই আমাৰ এই ৰাজাখানা অঞ্চলত আমি তেতিয়াৰে পৰা আমি বসবাস কৰি আহিছোঁ। গতিকে আমি অতি শীঘ্ৰে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আমাৰ ৰাজগাঁৱলৈকে পৰিৱৰ্তন কৰিবৰ কাৰণে তথা শীঘ্ৰে মাটি পট্টন দিবৰ কাৰণে আমি অনুৰোধ জনাই আজিৰ আমি বাইক ৰেলীখন আহ্বান কৰা হৈছে ট্ৰাইবেল সংঘৰ উদ্যোগত। আমি আৰু ইয়াতে আমি সকলো ৰাইজক আমি আহ্বান কৰিব বিচাৰিম আমাৰ এই অঞ্চলত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজে যাতে মিছন বসুন্ধৰা 2 ইয়াৰ অধীনত আমি সকলোৱে সহায় সহযোগিতা কৰি মেলি আমাৰ এই অঞ্চলৰ পিছ পৰি থকা অঞ্চলসমূহক আমি অতি শীঘ্ৰে ম্যাদী পাট্টা কৰিবৰ কাৰণে সহযোগ কৰিবৰ কাৰণে আমি সকলো শ্ৰেণীৰ ৰাইজক আমি আজিৰ আপোনালোকৰ চেনেলৰ যোগেদি আমি আহ্বান জনাইছোঁ। এনে এনিমেলটো আমি এতিয়ালৈকে ধৰিব পৰা নাই, তথাপিতো বহুখিনি হেক্টৰ ভূমি আছে বুলি আমি ইতিমধ্যে জ্ঞাত। আমাৰ ইয়াত চেঞ্চাছ চলি আছে। এই চেঞ্চাছ মতে কিমান হেক্টৰ হ'ব আজি মই আপোনালোকৰ ইয়াতে ক'ব নোৱাৰিম, যদিও আমাৰ পৰৱৰ্তী সময়বিলাকত আমি যেতিয়া আমাৰ ছাৰ্ভেবিলাক সম্পূৰ্ণ হ'ব তেতিয়া আমি আপোনালোকক জনাম বুলি। বাহিৰ কৰাৰ উদ্দেশ্যটো হ'ল আমাক মানে এইটো ট্ৰাইবেল ইউথ লীগ আৰু ট্ৰাইবেল সংঘ জনাই ট্ৰাইবেল সংঘই আমাক মানে ৰাইজক সজাগতা কৰিবৰ কাৰণে আমাক বাইক ৰেলী কৰিবলৈ কৈছে। সেইকাৰণে আমি সকলো জনগোষ্ঠীয় নহয় জনজাতীয় সংগঠনসমূহে আমি বাইক ৰেলী আজি আৰম্ভ কৰিছোঁ। আৰু আজি বাইক ৰেলী কৰি আমি আমাৰ ৰাজাখানা পঞ্চায়তত যিহেতু NC ভিলেজ আছে ইয়াত মানে আমাৰ আছে, সেইটো NC ভিলেজটো আমি নাইকিয়া কৰি মানে এইটো ৰাজগাঁৱলৈ আমি পৰিৱৰ্তিত কৰিবৰ কাৰণে চৰকাৰক শীঘ্ৰে মানে ব্যৱস্থাটো প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যিহেতু আমাৰ এলেকাটো হ'ল সংৰক্ষিত এলেকা, আমি কেতিয়াও বনগাঁৱত আমি মানিব নোৱাৰোঁ। আমি বনগাঁৱটো কেনেকৈ মানে ৰাজগাঁৱলৈ পৰিৱৰ্তন কৰিব পাৰে সেইটো আমি মানে চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাক বনগাঁৱৰ পৰা ৰাজগাঁৱলৈ পৰিৱৰ্তন কৰিব লাগে। যিহেতু আমাৰ দাবীটো হ'ল বনগাঁৱৰ পৰা ৰাজগাঁৱলৈ পৰিৱৰ্তন মাটিবিলাক আমাৰ হস্তান্তৰ কৰিব লাগে, পট্টা প্ৰদান কৰিব লাগে আৰু ম্যাদী পট্টা অতি সোনকালে কৰিব লাগে। আৰু ম্যাদী পট্টা দিয়াৰ কাৰণটো এইটোৱে যে আমাৰ মানে জনসাধাৰণ ইয়াততো মানে বন নাই, আমাৰতো জনসাধাৰণে আছে, মানুহে আছে ইয়াত। সেইটো কাৰণে চৰকাৰে কোনটো কিবাত মানে কৈ এই আমাৰ অঞ্চলখন এইটো বনগাঁও হিচাপে কিয় ৰাখিছে এইটোৱে আমি দাবী কৰিব বিচাৰোঁ, যাতে আমাক মানে সকলো জনগোষ্ঠীয়ে মানে ভূমিপট্টা পাব পৰাকৈ আমাক মানে সুবিধা এটা কৰি দিয়ক। ভূমিপট্টা নোপোৱাৰ কাৰণে আমাৰ ইয়াৰ জনসাধাৰণ মানে সকলো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আমাক লাগে ভূমিপট্টা নহ'লে আমাৰ এনেকৈ আমি পৰি থাকিম। আমি মানে মানুহ মানে আমাৰ ওচৰৰ পাজৰৰ মানুহে চৰকাৰৰ পৰা বহুত সা সুবিধা পায়। আমাৰ কিন্তু এই অঞ্চলৰ মানুহ
ভূমিপট্টা নোহোৱাৰ কাৰণে বহুত অসুবিধাত পৰি আছে। তেওঁ ধৰক গড় এটা বনাবৰ কাৰণে আমাৰ ভূমিপট্টাৰ প্ৰয়োজন আছে, সেইটো আমাৰ পোৱা নাই। সেইটো চৰকাৰী লোন এটা ল'বৰ কাৰণে বা KCC লোন ল'বৰ কাৰণে মানে আমি কিবা একো মানে সুবিধা পোৱা নাই। এই সুবিধাৰ পৰা আমি বঞ্চিত হয়, যুগে যুগে আমি বঞ্চিত হৈ আছোঁ। আমাৰ অঞ্চলখন 72 চনতে আমাৰ স্থাপন কৰা এই অঞ্চল, এই ভূমিত আমি থাকি আমি একো সুবিধা পোৱা নাই। আমাক সুবিধা লাগে, যিহেতু আমাক ভূমিপট্টা দিলেহে আমি সুবিধাটো পাম। গতিকে আমি সুবিধা পাবৰ কাৰণে ভূমিপট্টাৰ কাৰণে আমি ভৱিষ্যত যদি আমাক ভূমিপট্টা যদি নিদিয়ে চৰকাৰে, তেতিয়াহ'লে আমি এইটোও ক'ম যে আমি ডাঙৰ এটা আন্দোলন, গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। নহ'লে আমাৰ উপায় নাই। মানে ইমান বছৰে আমি এনেই মানে চৰকাৰী লোনৰ পৰা বঞ্চিত, যিকোনো চৰকাৰী সা সুবিধাৰ পৰা। रौता ओनसोलनि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। सुबुंफोरनि सुबिदाखौ नोजोर होनानै रौता सारियालियाव गोदानै बेखेवदों बाजै हटेल। नंगौ, बे हटेलाव ओंखामनिफ्राय लानानै साहा आरो गोबां मोजां जाग्रा आदारफोरखौ नोंथांमोनहा मोनजागोन। रौता सारियालिनि स्टेशन र'डआव बेखेवनाय बाजै हटेलाव नोंथांमोननो थि समावनो साखोन-सिखोन जाग्रा आदारखौ होगोन। बेनि अनगायैबो बाजै हटेला नोंथांमोननि थाखाय गुबुन मोनसेबाव मोजां खाबुखौ लानानै फैदों। बे हटेलनि गोजौ फ्ल'राव मेल मिटिं आरो बार्थडे बायदि फोरबोखौ खुंनो हानायनि मोजां खाबुबो दं। जुदि सोरबा सुबुङा बाजै हटेलाव जानाय आदार नङाब्ला मेल मिटिंनि थाखाय खाबुखौ लानोब्ला नैबे मबाइल नम्बर 9957514215 आव थोंजों फोनांजाब खालामनो हागोन।